ফুচকা 10 টাকার কেইটা? 5টা। আরে আগতে 6টা আছিল, এতিয়া 5টা হৈ গ'ল যে, লাহে লাহে কমি গৈছে ন? আলু পিটিকাৰ আলুৰ দাম বাঢ়িছে নেকি? সেইকাৰণে হয় নেকি? বা পুৰা ৰঙা ৰঙা হৈ আছে পিটিকাটো ন? খাবলৈ চাগে একদম খুব টেষ্ট হৈছে ন? এয়া তেঁতেলী টেঙা। এয়া ফুচকা কাৰ কাৰ খাবলৈ মন গৈছে, কাৰ কাৰ বেছিকৈ ফুচকা খায়, আমাৰ এই দোকানীৰ তাত খাব, খুব টেষ্ট হয় ফুচকা। আৰু ফুচকাটো চালে আৰু পিটিকা লগতে আছে, আলু পিটিকা লগতে তেঁতেলী টেঙা, এইটো দেখাৰ লগে লগে জিভাত পানী ওলাই যায়।